गसाइगाव बिएड फरायसालिमायाव नारसिननायखौ सामलायनाय आयदानि सायाव हादरारि सावरायलायनाय जथुम्मा खुंफुंदों। गसाइगाव बिएड फरायसालिमायाव सानसेनि हाबाफारिजों गसाइगाव बिएड फरायसालिमा IQAC नि बानजायनायाव नारसिननायखौ सामलायनाय आयदानि सायाव मोनसे हादरारि सावरायलायनाय जथुम्मा खुंफुंनाय जायो। आथिखालाव फरायसाफोरल' नङा, बांसिन सुबुंफोरानो नारसिननायजों मोगा-मोगि जानो गोनां जायो। बे समाव गोबाङानो गुबुन गाज्रि लामा फारसे आगान होयो। बेखौ होबथानो एबा बेनिफ्राय बारग'नो थाखाय माबायदि राहा लानांगौ बेफोरनि सायाव नोजोर लाखिनानै बे नारसिननायखौ सामलायनाय आयदानि सायाव दिनैनि हादरारि सावरायलायनाय जथुम्माखौ खुंफुंनाय जायो। बे हाबाफारियाव गाहायालासि महरै बड'लेण्ड मुलुगसोलोंसालिनि एकाडेमिक रेजिस्ट्रार डक्टर मनजिल बसुमतारी, अरुणाचल हादरनि राजीव गान्धी मुलुगसोलोंसालिनि आजिरा मोननाय बिबुंगोरा डक्टर जयदेवा साहा, गुवाहाटी मुलुगसोलोंसालिनि आजिरा मोननाय बिबुंगोरा नीलिमा बागवती आरो गसाइगाव बिएड फरायसालिमानि गोरायुं डक्टर अजित बर' बिथांमोनहा बाहागो लायो। বিশেষকৈ কলেজ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ এই সময়ত, কাৰণ যিটো বিষয়ৰ ওপৰত আলোচনা চক্ৰটো ইয়াত ৰাখিছে, উই নিড টু এপ্ৰিচিয়েট ইট। কাৰণ এইটো এনেকুৱা এটা এৰিয়া য'ত নেকি আমাৰ সকলোৰে বিএড আপোনালোক যেনেকৈ সাংবাদিক ইয়াতে আছে, জাৰ্নেলিজিম কৰি আছে, লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, এনি প্ৰফেশ্যন টিচাৰসকল আছে, সকলোৰ কাৰণে এইটো বহুত এটা ইম্পৰ্টেণ্ট এৰিয়া য'ত নেকি এটা আলোচনা হ'ব লাগে। আৰু আলোচনাৰ মাধ্যমেৰে কিছুমান আমাৰ সমস্যা আছে, এই সমস্যাৰ আমি সমাধান ওলাব লাগে। আমি যেতিয়া নেকি সমস্যাৰ সমাধান এনেকুৱা আলোচনা চক্ৰৰ মাধ্যমেৰে ওলাব পাৰিম, এই আলোচনা চক্ৰৰ মাজেৰে যি সমাধানবিলাক আহিব, এই সমাধানবিলাকক আমি ইমপ্লিমেণ্ট কৰিবলৈ আমি চেষ্টা কৰিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীবিলাক, আমাৰ ৰাইজ যিসকল আমাৰ ওচৰে পাজৰে আছে, সিহঁতেও যাতে বুজি পায় এনেকুৱা সমস্যা হ'লে আমি ইয়াৰ পৰা কেনেকৈ সমাধান পাব পাৰোঁ। এই যিটো এৰিয়াত আজি যিটো আলোচনা চক্ৰ বা চেমিনাৰটো ৰাখিছে, এইটো নথৈ আমি আনন্দিত হ'ব লাগিব আৰু ধন্যবাদো জ্ঞাপন কৰিব লাগিব আমাৰ কলেজ কৰ্তৃপক্ষক, কাৰণ ভাল এটা চিন্তা কৰি এই বিষয়টো আলোচনাৰ বিষয় হিচাপে একেলগে ৰাখিছে। মানসিক চাপৰ বিষয়ে কি ক'ব? আজিকালি দেখা যায় বহুত ডাঙৰ ডাঙৰ ব্যক্তি, ছাত্ৰ ছাত্ৰীয়ে মানসিক চাপ পৰি ভুল সিদ্ধান্ত গ্ৰহণ কৰে, এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটোৱে মই ক'ব বিচাৰিছোঁ যে মানসিক চাপত কষ্ট পোৱা কেৱল আমাৰ ছাত্ৰ ছাত্ৰী নহয়, সকলোৱে এই চাপত পৰি পেলাই বহুত কষ্ট পায়। লাইক কি হৈছে এতিয়া আমাৰ কাৰণে আমি কৈ আছোঁ, এজ উই আৰ ৱৰ্কিং ইন এ অফিচ, উই হেভ অলছ' লট অফ প্ৰেছাৰ অন আছ। এটা চাপ সদায় আমাৰ ওচৰত আছে। আৰু আজিকালি এনেকুৱা হৈছে যে চাপটো যে আমাক সময় দিয়ে, এই যিটো চাপৰ ওপৰত চাপৰ মাজত গৈ আছোঁ, ইয়াৰ কাৰণে আমাক যে সময় দিয়ে এনেকুৱা নহয়। ইয়াতে কি হয়, সময় এটা বান্ধি দিয়া হয়, এই সময়ৰ ভিতৰতে গোটেই কামবিলাক কৰিব দিয়ে। আৰু সময়ৰ ভিতৰত যদি কামবিলাক কৰিব নোৱাৰে আৰু ইয়াৰ ওপৰত কিবা এনেকুৱা একশ্যনবিলাক হয়। সেইকাৰণে মই ভাবোঁ আমি এইবিলাক কেনেকৈ অভাৰকাম কৰিব পাৰিম, সময়মতে আমি কেনেকৈ কামবিলাক কৰিব পাৰিম। আৰু যদি সময়মতে আমি কামবিলাক সুচাৰুৰূপে কৰিব লাগে, তেনেহ'লে নিশ্চয় আমাক এনেকুৱা ধৰণৰ আলোচনা চক্ৰৰ প্ৰয়োজন আছে। আৰু ইয়াৰ মাধ্যমেৰে যিটো সমস্যাবিলাক আপোনালোকে কৈছে যে ডাঙৰ ডাঙৰ মানুহবিলাকো এনেকুৱা চাপত পৰি পেলাই আজি বিভিন্ন পথ অৱলম্বন কৰিছে, যেতিয়ালৈকে আমি ভালকৈ ইয়াৰ সমাধানবিলাক, এই চাপত পৰিলে কেনেকৈ আমি ইয়াৰ পৰা ওলাই যাব পাৰিম, ইয়াৰ সমাধানবিলাক যেতিয়ালৈকে আমি দিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ মাজত এনেকুৱা সমস্যাবিলাক থাকিব। আৰু যিটো পথ আজি লৈ আছে, ডাঙৰে হওক সৰুৱে হওক, যিসকলে লৈ আছে, ইয়াৰ পৰা আমি হাত সাৰি যাব নোৱাৰিম। गुनगोनां गोजौ सोलोंथाइ लानो गोसो जानाय फरायसाफोरनि थाखाय मोनसे फोसावथाय। फरायसाफोरनो गुनगोनां गोजौ सोलोंथाइ होनायनि मोजां खाबु लानानै फैदों रुनिकाटानि UN एकाडेमिया। रुनिकाटानि UN एकाडेमियाव 2025-26 सोलोंथाइ बोसोरनि थाखाय गोदानै मुं थिसननाया सोलिगासिनो। चिरां जिल्लानि रुनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय। बे एकाडेमियाव आर्ट्स स्ट्रीमाव 11 थाखो एबा HS फार्स्ट इयारनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं। रोंगौथि गोनां फोरोंगिरिनि फोरोंथाइ होनाय आरो सोलोंथाइनि गासै गोनां खाबुफोर थानाय बे एकाडेमियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थानायनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबु दं।
गोसोगोनां फरायसाफोरा रुनिकातानि इउएन एकाडेमियाव जिसे थाखोनि थाखाय मुं थिसनोब्ला दानिफ्रायनो मुं थिसनलाय बिलाइखौ लानानै मुं थिसननो हासिगोन आरो बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला 9706177397 नङाब्ला 9101444619 मबाइल नम्बराव थोंजों फोनांजाब खालामनो हागोन।